তেনেকৈ চাগে কাৰোবাৰ এক জোৰালেও ইমান নিবিচাৰে আমি যিমান বস্তুটো এতিয়া বিচাৰি আছোঁ। আমি এতিয়া যাই আছোঁ বাৰীত এটা বস্তু চাবা। তো কি চাবা যাই আছোঁ চাই থাকক। এইটো আছে কমল, হাইদি কমল। এতিয়া বাৰীত যাই আছোঁ গাইছ, বাৰীত চাব যাই আছোঁ। কি বস্তু সেইটো ভিডিঅ'টোত গম পাব। আৰু সেই বস্তুটো বিশেষভাৱে প্ৰয়োজনীয় আমাক, মানে গৰু বিহুত প্ৰয়োজনীয় হয়। চ' কি বস্তু হ'ব পাৰে আপোনালোকে কমেণ্ট কৰক। আৰু যদি মানে এতিয়ালৈকে গম পোৱা নাই, চ' ভিডিঅ'টো চাই থাকক, গম পাই যাব কি বিচাৰি আছোঁ। তো ভিডিঅ'টো আৰম্ভ কৰোঁ। মাজে মাজে আগমন নাই গাছ, এতিয়া বহুত গাছ গছনি আছিল, কাটি দিলে বহুত জংঘল আছিল। গাছ কিবা যাই আছোঁ গৰু বিহুৰ কাৰণে বস্তু এটা, যিহেতু আমাৰ গৰু বিহু আহিলে কাৰণে গৰু বিহু পাবৰ বাবে গুটকা যে বনায়, গুটকা বনোৱা গাছ এডাল পাই গ'লোঁ। এই ওপৰত যে আছে এইবিলাক লাগি আছে যে, এইবিলাক গুটকা বনাই গাছ, মানে শিখৰ, বিমল, কেপি এইবিলাক বনাই ইয়াৰ পৰা কিনি লৈ যায় মানুহে। পাহাৰ মাজেৰে আগমন। দেখাৰ নামে লোৱা নাই দীঘলতি গছ। এইডাল হৈ যেন পায় কিন্তু নহয়, আৰু বেলেগ চাইডে যাব লাগিব। এতিয়া এনেকে যাম, এনেকে যাই আগৰ ফালে চাম। পাব বাৰু নাপাব বাৰু ৰিক্স নাই। আগতে বহুত আছিলে ইয়াতে, মানে য'তে ত'তে আছিলে, কিন্তু ইয়াতে বহুত মানুহে নিব আহে, বহুত গাঁৱৰ পৰা নিব আহে। এতিয়া মানে নোহোৱা হৈ গৈছে একদম। তো এতিয়া ইয়াৰ মানুহে তেনেকৈ নাপায় বিচাৰি, ক'ৰবাত এডাল দুডাল থাকে আৰু মাজতে, কিন্তু তেনেকুৱা নাপায় গাইজ। জয় যেনেকৈ হৈ যাই আছোঁ। আগৰ বাছ ইয়াতে পাইছিলোঁ, মানে এইবাৰচোন নাই। আগৰবাৰ মানে গাইজ এইবিলাক হেৰিতে পাইছিলোঁ, এইবাৰ মানে নাই ইয়াতে। আৰু আগৰ পিনে যাওঁ অলপ চাব। ইয়াতে বহুত ধৰণৰ গছ গছনি আছে, চিনি নাপাওঁ, নামো ইমান নাজানো, কিন্তু দীঘলতি গছ চাই আছোঁ। আমি যেনেকৈ গাছ বিচাৰি আছোঁ দীঘলতি, তেনেকৈ চাগে কাৰোবাৰ এক জোৰালেও ইমান নিবিচাৰে আমি যিমান বস্তুটো এতিয়া বিচাৰি আছোঁ, মানে দীঘলতিৰ গছ। এইখন মানে আগতে বহুত ডাঙৰ এখন জংঘল আছিলে, এতিয়া মানে কাটি কাটি একদম কৰি পেলালে। এইবিলাক চাওক গাছ, কেকটাছৰ নিচিনা কেনেকুৱা। আৰু এইবিলাক চাওক গাছ, মানে বেতৰ গছ এইবোৰ। আগতে বহুত আছিলে ইয়াতেও, কিন্তু কাটি পেলালে চব, আৰু গাছ টাছবিলাক কাটিছে। এইভাগো আছে বেতৰ গছ, এই এৰিয়াটোৱে বেতৰ গছৰ হয়। আৰু এতিয়া দীঘলতিৰ কাৰণে আমি যিহেতু দীঘলতি পাত চাব আহিছোঁ, চ' দীঘলতি পাতৰ বাবে চাবৰ কাৰণে যাই আছোঁ। চাই আছোঁ, পোৱা নাই, আশা পাম, পালে ভাল লাগিব গাইজ। আমি দুটাই পূৰা ঘূৰি আছোঁ গাইজ, চখানে দোকানে ঘূৰি আছোঁ। এইবিলাক মানুহ পূৰা হৈছে, তাৰে কাষেদিও ঘূৰি আছোঁ দীঘলতি পাবৰ কাৰণে। এতিয়ালৈকে নাই। এই মকৰা জাল লাগি গ'ল গোটেই গাত। এবাৰ জংঘলৰ ভিতৰত আগমন কৰিবা। এতিয়া এঘণ্টাই হ'ব লাগে, এঘণ্টা ঘূৰিলোঁ কিন্তু নাই। আৰু আগৰ ফালে আছে এটা জংঘল আছে, সেই জংঘলখিনিত চাম, পালে পালোঁ, নাপালে নাই, আৰু উপায় নাই। জংঘলৰ মাজে মাজে যাই আছোঁ, কিন্তু এতিয়ালৈকে দেখা নাই দীঘলতিৰ গছ। আমি ঘূৰিম গাইজ, এনে কৈ গাইজ অযথা খৰচ কৰিব নালাগে। ইয়াৰ এটা উদাহৰণ এইটোৱে যে আগতে দীঘলতি ইমান আছিলে, এতিয়া মানে কিমান বিচাৰিলোঁ, গোটেই বাৰীখন বিচাৰিলোঁ, কিন্তু নাই। এটা বস্তু দেখিছোঁ গাইজ, আপোনালোকক দেখাওঁ একেলগে। আপোনালোকে যে ইউজ কৰে ঘৰত, মানে পাতি, সেই পাতিটো কিহেৰে বনোৱা হয় জানেনে গাইজ? এই বাঁহটোৰে বনোৱা হয়। এইটো পাতি বা বুলি কোৱা হয়। এই বস্তুটোৰে, মানে এই বাঁহটোৰে মানে পাতি বনোৱা হয় গাইজ, এইটো পাতিবা বুলি কোৱা হয়।
এইখিনিত পূজা দিয়ে। এতিয়া আমি আৰু আগৰ ফালে আগমন কৰিম আৰু এটা ডাঙৰ বস্তি আছে তাত চাম এইবাৰ। আৰু এইখিনি গোটেই আগৰখিনি কাটি মানে নোহোৱা কৰি পেলাইছে। এনেকৈ যদি জংঘলবিলাক কাটি নোহোৱা কৰা হয় তেতিয়াহ'লে জীৱ জন্তুবিলাকতো আমাৰ ঘৰত যাবই না। যিকোনো বস্তুৱে নহওক সিহঁতৰ যেতিয়া বাসস্থান আমি কাটি পেলাম সিহঁতেওতো আমাৰ ঘৰ ভাঙিবই না। সাপ হওক বা যিকোনো বস্তুৱে হওক। যিটো তাত ডাঙৰ পাখি হয়তো এই গছডালত থাকে। ডাল বিৰাট প্ৰকাণ্ড গছ, কি ডাঙৰ পাখি গাইছ। আগমন কৰিব আৰু বেছি জংঘল থকা ঠাইত যিহেতু আমি এতিয়ালৈকে বিচাৰি পোৱা নাই আমি বিচৰা বস্তুটো। আৰু কি দেখো চাওক গাইছ, জংঘলৰ ভিতৰত আমিও নেদেখা বস্তু দেখি আছোঁ আৰু আপোনালোকেও দেখি আছোঁ নেদেখা বস্তু কিছুমান।